আজি আমাৰ অসমৰ গৌৰৱ, ভাৰতবৰ্ষৰ গৌৰৱ, বিশ্বৰ গৌৰৱ, বিশ্ববৰণ্য শিল্পী ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি মৃত্যুবাৰ্ষিকী, এই মৃত্যুবাৰ্ষিকী উপলক্ষে আমাৰ বিজনীত আমাৰ ভূপেন হাজৰিকা স্মৃতি সুৰক্ষা সমিতিৰ জৰিয়তে যি কাৰ্যসূচী, সেই কাৰ্যসূচীত আমি ইতিমধ্যেই ব্ৰন্তি প্ৰজ্বলন, মাল্যাৰ্পণ আমি কৰিলোঁ। দিনজোৰা এই কাৰ্যসূচী আছে। মই ভাবোঁ যে ভূপেন হাজৰিকাদেৱে যি বাৰ্তা আমাৰ অসম বা ভাৰতবৰ্ষ বা বিশ্বৰ মানৱ সমাজৰ কাৰণে দি থৈ গৈছে, এই বাৰ্তাই আমাক যথেষ্টখিনি সমাজ জীৱনক আগুৱাই লৈ যোৱাৰ কাৰণে সামাজিকভাৱে যে মানুহৰ যি দায়িত্ব, মানুহৰ যি কৰ্তব্য, সেই মানুহৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰাত নিশ্চয়কৈ প্ৰেৰণা যোগাব। আমি ভাবোঁ এই মহান ব্যক্তিগৰাকীয়ে আমাৰ সমাজ জীৱনত যথেষ্ট তেনেকুৱা শিক্ষা দি থৈ গৈছে, যি শিক্ষাই আমি আগত ৰাখি পেলাই সাংস্কৃতিক জগতৰ লগে লগে সামাজিক, আমাৰ আধ্যাত্মিক জগতক বা দেশৰ প্ৰতি যি শ্ৰদ্ধা, এই শ্ৰদ্ধাক আগত ৰাখি আমি দেশখনক আগুৱাই লৈ যোৱাৰো সেই প্ৰেৰণা আমি লাভ কৰিছোঁ। আমাৰ অসমত ডক্টৰ ভূপেন হাজৰিকাদেৱ আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ যি প্ৰয়াণ, সেই প্ৰয়াণত আমি যথেষ্ট অসমত যি ক্ষতি, সেই ক্ষতি হয়তো আমি কেতিয়াও পূৰণ কৰিব নোৱাৰিম, কিন্তু তেওঁ দিয়া মাৰ্গদৰ্শনক আগত ৰাখি আমি সমাজক আগুৱাই লৈ যোৱাৰ আজিৰ এই দিনটোত আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। তেতিয়াহ'লেহে তেওঁলোকৰ আত্মাই নিশ্চয়কৈ শান্তি লাভ কৰিব।